যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। নমস্কাৰ বন্ধু বান্ধৱী, ভেক্টৰ দাসৰ হ'ব ভিডিঅ' জুবিনদাৰ বাবে কাৰাগাৰৰ পৰা ৰিলিজ হৈ আহিলে ভেক্টৰ ডাঙৰীয়াই। ঠিক আছে, আপোনালোকে গম পোৱাই এতিয়া আমি জুবিনদাৰ ন্যায় পোৱা নাই বুলি সকলোৱে গম পোৱা, আৰু জুবিনদাৰ অনুৰাগীবিলাকে কৈ আছে জুবিনদাৰ ন্যায় কেতিয়া পাব, জুবিনদাৰ ন্যায় কেতিয়া পাব। ঠিক তেনেদৰে ময়ো জুবিনদাৰ ডাঙৰ ফেন হিচাপে মই আশা কৰি আছোঁ বা ৱেইট কৰি আছোঁ যে জুবিনদাৰ ন্যায় আমি অতি সোনকালে পাওঁ। ঠিক আছে, আপোনালোকে নিউজটোত চাই ল'ব আৰু আপোনালোকে কমেণ্ট কৰি জনাব জুবিনদাৰ ন্যায়ৰ বাবে পলিটিক্স লাগিব নেকি আপোনালোকক কোৱাচোন। মানে এনেকুৱা এটা কাহিনী চলি আছে, বিজেপিও কংগ্ৰেছো মানে জুবিনদাৰ নামত কোনোবা ইলেকশ্যনত জিকি যাব এইবিলাক ভাবিলেও কোনো লাভ নাই। আমি জুবিনদাৰ অনুৰাগী হিচাপে কৈছোঁ, জুবিনদাৰ যদি আমি ন্যায় নাপাওঁ ইলেকশ্যনত কাকো জিকি নিদিওঁ। ঠিক আছে, এজন জিকিবই, বা বিজেপি যাব বা কংগ্ৰেছ যাব এইটো কথা নহয়। জিকাৰ লগত আমি এই জুবিনদাৰ লগত তুলনা কৰা নাই। আমি সকলোৱে কৈ আছোঁ যে আমাক জুবিনদাৰ ন্যায় অতি সোনকালে দিব লাগে। যি নহওক ভেক্টৰ দাস ডাঙৰীয়াই কৈ আছে জুবিনদাৰ ন্যায় মই দিমেই, মই চেষ্টা কৰিমেই সেই বুলি। আৰু লাইফত আমি দেখিছোঁ, আমি অখিল গগৈ ডাঙৰীয়া আৰু ভেক্টৰ দাস ডাঙৰীয়াই লাইফত এটা কথা কৈছে, মামাৰ বিষয়ে কৈছে বা জুবিনদাৰ কথা কৈছে, আৰু কোনোৱে কোৱা নাই যে জুবিনদাৰ ন্যায়ৰ বাবে আমি কি প্ৰতিষ্ঠা কৰিব লাগে। আমি ভাবিছোঁ জুবিনদাৰ ন্যায় এই মাহতে পাম বুলি, কিন্তু 5 মাহ পাৰ হৈ গ'ল জুবিনদাৰ ন্যায় কিয় পোৱা নাই। আৰু আমাৰ গৰিমা বৌ ইমান চিঞৰে আছে জুবিনদাৰ ন্যায় লাগিব, জুবিনদাৰ ন্যায় লাগিব বুলি, কিয় নিদিব পৰা নাই আজিলৈকে। ইমান খেলি মেলি হৈ আছে যে জুবিনদাৰ ন্যায়ৰ বাবে। কাৰাগাৰত অলৰেডি বন্দীয়ে হৈ আছে শ্যাম কানু, সিদ্ধাৰ্থ, সন্দীপন গাৰ্গ আৰু কোনে আছিলে অমৃত প্ৰভা আৰু শিখৰ জ্যোতি। এই সকলক শাস্তি দিব নোৱাৰা নেকি? হত্যা কৰা হ'ল বুলি ভাবিও মানে কাৰাগাৰত বন্দী কৰি থৈ আছে। অলপ শাস্তি দিয়কচোন, জুবিনদাৰ আত্মাও শান্তি পাব। ঠিক আছে, এতিয়া জুবিনদাৰ বাবে মাত মতা এই ভিডিঅ'টো আপোনালোকে চাই ল'ব আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অতি সোনকালে ন্যায় পাব। ঠিক আছে, ছাবস্ক্ৰাইব কৰি ল'ব যদি নতুনবাৰ আহিছে চেনেল। এইটো চেনেলত এছামিজ ভিডিঅ' আহিব আৰু বড়ো ভিডিঅ' আহিব। ঠিক আছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এছামিজ ভিডিঅ' কণ্টিনিউ আহিব আৰু বড়ো ভিডিঅ' কণ্টিনিউ আহিব। ঠিক আছে, সকলোৱে মিলিজুলি থাকিব লাগে, সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব, আৰু জুবিনদাৰ কাৰণে এটা জয় জুবিনদা বোলে কমেণ্ট লিখি দিব। ঠিক আছে, ভিডিঅ'টো চাই লোৱা। যিকোনো ন্যায়াধীশেই মহিলা বুলি কি নাম আছিল তেখেত অমৃত প্ৰভাক জামিন দিলে এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে তিনিটাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উদ্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো অতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত তিনিটাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে সেইজন জাজৰ পৰা এতিয়া গোচৰটো অতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। ফাষ্ট ট্ৰেক কোৰ্ট মই কৰি দিম, আপত্তি নাই, কিন্তু জামিন হলে মোক দোষ নিদিব।
ফাষ্ট ট্ৰেক আদালত আমি পৰিয়ালটোৰ লগত কথা পাতি দিম, কাৰণ বৰ্তমানৰ জাজজনে এজনো অভিযুক্তক জামিন দিয়া নাই, জামিনৰ আবেদন নাকচ কৰিছে। ফাষ্ট ট্ৰেক আদালতত যোৱাৰ লগে লগে যদি অভিযুক্তবিলাকৰ জামিন তামিন হৈ যায়, দুখটো যাতে মোৰ ওপৰত নপৰে, সেই কথাখিনি ভাল কৰি পাতি পেলাই আমি সিদ্ধান্ত ল'ম। নিয়ম মতে যেতিয়া কৰবাৰ পৰা ভাল ৰিজাল্ট পাই থাকে তেতিয়া তেওঁক মানুহে চেঞ্জ নকৰে। এতিয়া ইয়াত দাবী উঠিছে যে যিজনে ভাল ৰিজাল্ট দি আছে তেওঁক চেঞ্জ কৰক। লেহেমীয়া হ'লেও মানুহকেইজনটো জেলৰ পৰা ওলোৱা নাই না, মানুহকেইজনটো জেলৰ ভিতৰত আছে। এতিয়া গোটেই কথাটোত এইটো যিসকলে এই কথাবোৰ ওলাই থাকে তেওঁলোকে বুজি পোৱা নাই যে সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু জেলত থকাই 4-5 মাহ হৈ গ'ল, ওলাব পৰা নাই। সেইটো ডাঙৰ সফলতা নহয় জানো? নিৰ্বাচনৰ পিছত ওলাব বুলি তেওঁলোকে কৈ থাকে, যদি নোলায় তাৰমানে তেওঁলোকে গোটেই দুখটো ৰাজনীতিৰে চায়। তেওঁলোকৰ জুবিনৰ প্ৰতি কোনো মৰম নাই, তেওঁলোকৰ ৰাজনীতি কৰাটোৱে মেইন উদ্দেশ্য। যদি নিৰ্বাচনৰ আগত ওলাবই, পিছত ওলাবই, তেওঁলোকে ভাল উকিল নিদিয়ে কিয় নোলাব পৰা ব্যৱস্থা কৰি? দুৰ্বল নে শক্তিশালী সেইটোতো জাজেহে ক'ব। এইবিলাক কথা আগতে আলোচনা হয় নেকি যে চাৰ্জশ্বিট দুৰ্বল শক্তিশালী, জামিন হৈ যাব, ইলেকশ্যনৰ পিছত জামিন হৈ যাব? তাৰমানে এই মানুহবিলাকৰ মানসিকতাটো কিমান নিগেটিভ আপোনালোকে চিন্তা কৰক। কাৰণ এওঁলোকে জীৱনকালত জুবিনকতো সন্মানেই নকৰিছিল। যোনে জীৱনকালত জুবিনক সন্মান নকৰিছিল, আমাৰ যোৰহাটৰ সাংবাদিকজনৰ দৰে, তেওঁলোকেহে জুবিনৰ ওপৰত এতিয়া বেছি প্ৰশ্ন সোধে। জুবিনক ভাল পোৱা মানুহখিনিয়েতো একো নুসুধে। জীৱনত অখিল গগৈক জুবিন গাৰ্গৰ লগত দেখিছিল নেকি? মৰাণত যেতিয়া অখিল গগৈৰ মিটিং হৈছিল, জুবিনকতো আনিব নালাগে বুলি প্ৰস্তাৱ লৈছিলে। গতিকে সেইবিলাক জুবিনক ভাল পোৱা মানুহবিলাকৰ বিশ্বাস মোৰ ওপৰত আছে। আৰু জুবিনক লৈ যিসকলে ৰাজনীতি কৰিব খোজে তেওঁলোকৰ মোৰ ওপৰত বিশ্বাস নাই। আৰু তেওঁলোকক মই কি কৰিব পাৰোঁ? তেওঁলোককতো মই একো কৰিব নোৱাৰো।